হয় আসলতে রাইজে 17 বছৰীয়া আগ্ৰামা মহিলাৰী তথা 15 বছৰীয়া বিপিএফৰ উপশাসন দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যিটো ৰাইজে মাত মাতিব পৰা নাছিল ভয় আৰু আশংকাত এতিয়া দেখিবলৈ পাইছে যিটো ইউপিপিএল দলৰ উত্থান হৈছে আৰু ৰাইজৰ ন্যায়ৰ কাৰণে ৰাইজক জাষ্টিছ দিবৰ কাৰণে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত অবল ভিত্তিত ৰাইজে মানে আমাৰ ইউপিপিএল দলৰ প্ৰতি আস্থা ৰাখি ওলাই আহিছে এতিয়া দেখিবলৈ পাইছে যেহেতু ৰাইজে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যেহেতু মাত যদিও দিব নোৱাৰে এতিয়া ওলাই আহি পিনি তেখেতসকলে দেখাব খুজিছে আসলতে আমাক ডেভেলপমেণ্ট লাগে আৰু আমাৰ দুৰ্নীতিৰ পৰা আমাৰ সমাজটো মুক্ত কৰিব লাগে সেয়ে সকলোৱে জাতি জনগোষ্ঠীৰ ৰাইজে আহিছে ইউপিপিএল দলত যোগদান হৈছে আমি এই এক সপ্তাহ যোৱা শনিবাৰলৈকে আৰু যোৱাকালি দেওবাৰ আছিলে সানডে যোৱাকালিলৈকে মোৰ দেন 2000 নতুন জইনিং আমাৰ তাত হৈছে গতিকে সেইটো এটা ভাল ইংগিত ৰাইজে আৰু মৰিবাৰী সমষ্টিটো উদ্ধাৰ হোৱাটো বিচাৰিছে খৈৰাবাৰীৰ পৰা আহি এজন এমচিএলএ তথা এক্সএম তেখেতে ইয়াতে দপদপনি কৰি আছিল সমষ্টি উন্নয়নৰ হকে কাম কৰা নাছিল কোদিনা তেখেতে বহুত কিবা কিবি কোৱা বুলি শুনিছো ৰাইজৰ আগত মিছা প্ৰতিশ্ৰুতি কৰাটো আমি দেখিবলৈ পাইছো আমাৰ ইউপিপিএল দলৰ কৰ্মীসকলক তেখেতে টকা পইচাৰ প্ৰলোভন দিয়াটো আমি গম পাইছো কিন্তু তেখেতে জানিব লাগে 17 বছৰত তেখেতে কি কৰিছে নিজে অলপ ঘূৰি চালে গম পাব লাগে যে মৰিবাৰী হোমষ্টে কিমান উন্নত হৈছে তো আমি আনক ইমান সমালোচনা কৰিবলৈ নাযাওঁ আমাৰ লক্ষ্যটো হৈছে অঞ্চলৰ উন্নতি ৰাইজে মানে এটা ভাল শাসন পাব লাগে ৰাইজৰ মানে যেটো ভাৰত চৰকাৰ অসম চৰকাৰে দিয়া বস্তুবিলাক পিএমএৱাই ঘৰে হওক অনাময় আঁচনিৰ লেটিনে হওক বিভিন্ন সুবিধা যেটো ভাৰত চৰকাৰ অসম চৰকাৰে আমাৰ বিটিসি চৰকাৰক দিছে হেতু সম বিতৰণ হ'ব লাগে তো হেতু ৰাইজে বিচাৰিছে তো আজি আমি মৰিবাৰী সমষ্টিৰ অধীনত ইয়াতে ইউপিপিএলৰ এটা অফিস আমি লৈছো তো ধন্যবাদ দিছো অফিস মালিক আমাৰ বুবা দেমাৰী তেখেতে আমাক দিলে অফিসটো বনাবৰ কাৰণে বা অফিসটো লবৰ কাৰণে তেখেতক আন্তৰিকভাৱে আমি মৰিবাৰী ব্লক কমিটিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৰাইজক আমি কৈছো গ্যাৰান্টি দিছো প্ৰতিশ্ৰুতি দিছো যে প্ৰমোদ বড়ো ছাৰে বিভিন্ন জাতি জনগোষ্ঠীক লৈ পিনি কাম কৰিব আৰু আমি কাম কৰি যাম ইউপিপিএল কামৰ দল আৰু আমি কাম কৰিম তো আমি সকলোৱে এতিয়া মৰিবাৰী সমষ্টিয়ে এটা পৰিৱৰ্তন বিচাৰিছে আমাৰ কেণ্ডিডেটৰ পৰিৱৰ্তন বিচাৰিছে এমচিএলএ নতুন চেহেৰা বিচাৰিছে গতিকে সকলো জাতি জনগোষ্ঠীক আস্থা লৈ বিশ্বাসত লৈ ময়ো ইউপিপিএল দলৰ কেণ্ডিডেট হিচাপে ৰাইজক প্ৰতিশ্ৰুতি দিছো যে মৰিবাৰী এইবাৰ 5 বছৰত আমি নতুন এটা চেহেৰা দিম যেটো 98% গাঁৱৰ ৰাস্তা ঘাট বিলাক ভাল নহয় হেতু আমি 5 বছৰত more than 75% কাম কৰিব পাৰিম বুলি বিভিন্ন এজেন্ট বিভিন্ন ডেভেলপমেন্ট ফান্ডৰ পৰা আমি পাম আৰু হিয়ে আমি more than 75% ৰাইজৰ কাৰণে কাম কৰিম আৰু স্পেশালি ৰাস্তাটো কাম কৰিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছো আৰু কলাইগাঁওটো আমি বিটিআৰ চুক্তি অনুযায়ী সাব ডিভিজন হিচাপে বিচাৰিছো আৰু ইয়াতে আমি বিভিন্ন কলাইগাঁও অঞ্চলত কলাইগাঁও সাৰ্কল ৰাজহুৱা সাৰ্কলৰ অঞ্চলত আমাৰ তপন কাটাত বহুত খালি মাটি আছে কাম্পাহলাত মোটামুটি খালি মাটি আছে তাতে আমি বিভিন্ন চৰকাৰী অনুষ্ঠান আনিব পাৰো নেকি হেতু মই ৰাইজৰ আশীৰ্বাদত এমচিএলএ হলে মই বিভিন্ন দাবী কৰি পিনি মই কলাইগাঁও বাখীৰ কাৰণে বা মৰিবাৰী বাখীৰ কাৰণে কাম কৰিম আৰু ৰাইজক মই হেতু কৈছো 15 বছৰে আমি এমচিএলএ দি ফান কিবা এটা কাম দেখিবলৈ নাপালো এমএলএ ফানৰ কাম আমি কিছু এটা দুটা দেখিবলৈ পাম কিন্তু 15 বছৰত আমি এমচিএলএ দি ফান বুলি এটা ব্লেক বোৰ্ড দেখা নাপালো কিন্তু জগদীশ চৰকাৰে কৈ আছে মানে তেখেত বহুত মানে সমষ্টিৰ উন্নয়ন কৰিছে এতিয়া সংবাদ বন্ধু হিচাপত আপোনালোকে নিজে মৰিবাৰী সমষ্টি ঘূৰি গম পাইছে মই সেইদিনা এজন মহিলা গ্ৰুপক এখন মহিলা এটা গ্ৰুপক হেমালি কৰিছিলো তেখেতসকলে মোৰ ঘৰটো চাব বিচাৰিছিলে তো আপোনালোকে আহিব যেতিয়া বাৰিষা শেষ হৈ আহিব নহলে তো আমাৰ চৰকাৰ সাহাবে মাৰ্বল টাইলছৰ ৰাস্তাবিলাক বনাই দিছে মানে সাইকেল চলাব নোৱাৰে বাইক চলাব নোৱাৰে ফিসলি পিনি পথাৰত পৰি যায়
গতিকে আপোনালোকৰ হাতি মুদি ভাঙিব পাৰে, আপোনালোকে আহিব নালাগে। তো সেইটো কোনোবা কৈ দিছে কি জানি, তেখেতে মোক বোলে বহুত গালি পাৰিছে, বোলে তেখেতে বহুত উন্নতি কৰিছে। যদি উন্নতি কৰিছে তেখেতে মোৰ গাঁওটো জানে ভালদৰে, তো তেখেতে যাই চাওক নিজে উন্নতি কৰা ৰাস্তাটো কিমান, সঁচাকৈ টাইলছৰ হয় না কিবা। তো গতিকে মুদিবাৰী সমষ্টিত মই কৈ আছো আজিৰ দিনত more than 600 ভিলেজ ৰোড আছে, লিংক ৰোড আছে, তো তাৰে 98% কাম হোৱা নাই। মানে 20টা 25টা কিবাকৈ আধা CC ব্লক আধা মানে ব্লেক টপিং আছে, সেইখিনি তাৰ বাহিৰা বেলেগ নাই। তো তেখেতে কি উন্নতি কৰিছে সেইটো নাজানো। ভেঞ্চাৰ স্কুলৰ বিল্ডিং হোৱা নাই, হস্পিটালত ডক্টৰ নাই, বিভিন্ন আৰু সমস্যা আছে আমাৰ মাজত। তো গতিকে কৈ শেষ কৰিব নোৱাৰো। আৰু তেখেতকো মই বেছিকৈ মানে ক'ব বিচৰা নাই, গালিটো নাপাৰিম আমি। তেখেতে আমাৰ সেইটো অঞ্চলৰ মই নিজৰে ৰাজনীতি গুৰু বুলি কৈ লৈছো। তেখেতৰ পৰা বহুত শিকিছো, তেখেতৰ পৰা বহুত জানিছো যে অকল ৰাইজক প্ৰলোভন দিলে যে ৰাইজে এদিন এৰি দিয়ে সেইটো আমি গম পাইছো। ইয়াৰ কাৰণে মই সদায় ৰাইজৰ লগত থাকি কাম কৰিম আৰু ৰাইজৰ কাৰণে কাম কৰিম। তো গতিকে MCLD ফাণ্ড হিচাপত যদি ৰাইজৰ নিৰ্বাচিত হয় মই যাম, তেতিয়া প্ৰথম বৰ্ষত প্ৰথম MCLD ফাণ্ড মই কলাইগাঁও মজমজিয়াত এটা প্ৰেক্ষাগৃহ বনাই দিম। মই সেইটো অলৰেডি মোৰ সমষ্টি ইস্তাহাৰতো সোমাব মই চেষ্টা কৰি আছো। কলাইগাঁওবাসীৰ কাৰণে যিটো আমি এতিয়া ৰাজহুৱা মিটিং কৰিব জাগা নাই, ইয়াৰ কাৰণে এটা কিমান ফাণ্ড পাম, 20 লাখ পাম, 30 লাখ পাম, 50 লাখ পাম, সেই প্ৰথম মানে অডিটৰিয়ামৰ কাৰণে মই ব্যৱহাৰ কৰিম। তো তাৰ চাই মই বেছি প্ৰতিশ্ৰুতি দিব নোৱাৰো। ডেভেলপমেণ্ট ফাণ্ডবিলাক আহিব, সেইটো কাম কৰিম। মোৰ ব্যক্তিগত যিটো ফাণ্ড পাম MCLA হ'লে, তো সেইখিনিকে মই প্ৰথম বছৰৰ কাৰণে কাম কৰিম। আৰু দ্বিতীয়বাৰৰ মই এনেকুৱা কিছু পাৰ্চনেল যোজনা বনাই লৈছো, ইস্তাহাৰত সেইটো মই প্ৰকাশ কৰিম। তো গতিকে মই ৰাইজক অনুৰোধ কৰিছো, অকল আমি পৰিৱৰ্তন বিচাৰিলে নহ'ব, আমি নিজেও পৰিৱৰ্তন হ'ব লাগিব। তো ইমানতে মই আজি মোৰ দলীয় কৰ্মবন্ধুসকলক শুভেচ্ছা জনাইছো। আজি আমাৰ অফিচ হৈ গ'ল, সেইটো অফিচ আমি ল'লো। তো সকলোৱে আহি পিনি দলে বোলে যোগদান কৰিব লাগে। আৰু নেক্সট সপ্তাহত আমি টাৰ্গেট কৰিছো more than 3000 নতুন সদস্য ভৰ্তি কৰিম। ধন্যবাদ।